জগতলৈ ঢাপলি মেলিছিল অভিনেতাগৰাকী আৰু সেই মাৰ্কেটখনৰ তেখেতৰ বন্ধুবৰ্গ আৰু ব্যৱসায়ীসকলে অভিনেতাগৰাকীক সম্বোধনা জনোৱাৰ লগতে মিঠাই খুৱাই উৎফুল্লিত হৈ পৰে আৰু এই সন্দৰ্ভত আমাৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলীয়ে আগবঢ়োৱা এক প্ৰতিবেদন চাওঁ আহক। হয়, লখিমপুৰৰ এগৰাকী যুৱক আকবৰ আলী। এই যুৱক গৰাকীয়ে বলিউডত অভিনয় কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চকিনা মাৰ্কেটত চুমকি ফেশ্বন টেইলাৰৰ সন্মুখত। আচলতে তেখেতে এই চুমকি টেইলাৰতে কৰ্মৰত আছিল আৰু এই কৰ্মৰত থকা অৱস্থাৰ পৰাই তেখেতে অভিনয়ৰ জগতলৈ ঢাপলি মেলিছিলে আৰু তেখেতক আজি এই চকিনা মাৰ্কেটৰ চুমকি টেইলাৰ আৰু গুডু লেডিজ টেইলাৰৰ তেখেতৰ বন্ধুবৰ্গ আৰু শুভাকাংক্ষীয়ে সম্বৰ্ধনা জনাই মিঠাই খুওৱা পৰিলক্ষিত হৈছে। মোৰ সৈতে তেখেতৰ এই চুমকি টেইলাৰৰ স্বত্বাধিকাৰী আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম আচলতে আকবৰ আলী বলিউডত অভিনয় কৰিবলৈ সক্ষম হৈছে, আপোনালোকৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কি ক'ব? তাকতো চবৰ আগতে আশীৰ্বাদ দিছোঁ আৰু ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা ল'ৰা আপুনি ভাবিছিলে নে তেখেতে বলিউডত গৈ অভিনয় কৰিবলৈ সক্ষম হ'ব? এনেকৈ কেতিয়াও ভবা নাই, কিন্তু তাৰ ভিতৰত এটা আগ্ৰহ আছিলে কামত। যিকোনো বস্তু এটা নতুন নতুন কাম কৰিব বিচাৰে বা মনত আগ্ৰহ যে অমুকটো কৰিম অমুকটো কৰিম, সেই তেনেকৈ ভিতৰত এটা চেলেঞ্জ আছে, যাৰ কাৰণে তাৰ সেই বিশ্বাস আত্মবিশ্বাস বুলি কয়, সেই আত্মবিশ্বাসটোৰ কাৰণে আজি আমাৰ ভাবাই নাছিলোঁ ইমানটো কৰিব, কিন্তু কৰ্মক্ষেত্ৰত খুব ভাল, কথা শুনা ৰেচপেক্ট কৰা চব ফালৰ পৰা ভাল। সেইটো কাৰণে শুনি খুব ভাল পাইছোঁ, সুখী হৈছোঁ যেনেকৈ পাৰিছে, খুব ভাল লাগিছে। মোৰ সৈতে আকবৰ আলী আছে। মই আকবৰ আলীৰ মুখৰ পৰা জানিব বিচাৰিম তেখেতৰ এই শুভাকাংক্ষীসকলৰ যেনেদৰে মৰম পাইছে, তেখেতৰ মনৰ কথা জানিব বিচাৰিম। হয়, আজি খুব ভাল লাগিছে, খুব আনন্দিত হৈছোঁ। এখন মাৰ্কেটত মই সৰুৰ পৰা আহিছোঁ, আচলতে তেওঁলোকৰ লগত মই বহুত ধুনীয়াকৈ কাম কৰিছিলোঁ। আজি তেওঁলোকে যিবোৰ সন্মান জনালে তাকে কৃতজ্ঞ। আজি মোৰ এই টেইলাৰ কামত মোক বহুত সহায় কৰিছিলে দাদাসকল। তেওঁ মোক মই যেতিয়া প্ৰথম সৰু কালত তেওঁক ওচৰত আনি মোক কামত দিছিলে, তেওঁ মোক বহুত খুব কথা কেইটামান খুব গালি পাৰে আগতে। মই তেতিয়া খুব খং কৰোঁ, মোক ইমান গালি পাৰে। তেওঁ মোক ডিজাইন কাম খুব দিয়ে, ডিজাইন কাম দিলে মোক খং উঠে, মই কামত নাহোঁ। তেতিয়া তেওঁ মোক বুজায়, তই এইটোৰ মূল্য এতিয়া নাজানো, এটা সময়ত তই বুজি পাবি, তোক মই কাম দিছোঁ তই কাম কৰ, তোৰ টাইমটো তোৰ দৰকাৰ নাই, মোৰ কাম কিমান হৈছে মই চাব নালাগে, তোৰ কাম শিকিব তই কাম শিক। তেতিয়া মই খুব খং কৰি সেই কামটো কৰোঁ। আজি তাৰিখত আপোনালোকে জানে মই লখিমপুৰত প্ৰায় খুব বেছিভাগ কাম মই কৰোঁ, ডান্সৰ নৃত্য বনৰ, আপুনি কথকৰ পৰা লৈ হেৰি চব মই কাম কৰোঁ। মোৰ কাম আজি তাৰিখত অৰুণাচলতো কিছুমান মই পাৰ্টিৰ লগত কাম কৰোঁ। আজি মই মোৰ গুৰুক মই বহুত ধন্যবাদ জনাইছোঁ। সেইটো মই সেইটো বুজি পোৱা নাছিলোঁ, তেওঁক মই বহুত কিছুমান কথা তেতিয়া কৈছিলোঁ, মুখৰ আগত যোৱা নাই বা পিছত কৈছোঁ মই এদিন ডাঙৰ হৈ লওঁ, তোক মই চাম, মই খঙতে কৈছোঁ। আজি তেওঁৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। তেওঁ মোক বহুত ধুনীয়া মোক হেৰি দিছিলে। আজি যি সন্মান পাইছোঁ এইটো মাৰ্কেটত, মই বহুত সৰুতে আহিছিলোঁ আচলতে। সেইটো সময়ত তেওঁলোকৰ বহুত হেৰি আছিলে, তেওঁলোকে মোক বহুত ধুনীয়াকৈ কামখিনি শিকাইছিল। আজি সেইটো কাৰণে মই খুব সুখী আৰু তেওঁলোকক মই বহুত বহুত মনৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু মোৰ বন্ধুসকল, মোৰ একালৰ বন্ধু চব আজি লগ পাইছোঁ, বহুত দিন পিছত লগ পাইছোঁ। মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ সৰুৰ পৰা অকলে ৰলেহা, তেওঁ ফাইজুল, আমি একদম সৰুৰ পৰা ডাঙৰ হৈছোঁ একেলগত। তেওঁৰ লগত মোৰ বহুত কাহিনী আছে। আজি বটেঙা ছিজন আহিছে, মই বটেঙাৰ লগত চাটনি খাই মোৰ এটা কথা খুব মনত পৰিছিলে। তেওঁ আমি পথাৰত বটেঙা চাটনি খাই পিনে তেওঁ খুব দৌৰিছিলে পথাৰলৈ, তেওঁ নিজে গম পাব কিয় কাৰণে দৌৰিছিলে। তেওঁ হয়তো খুব ভাল লাগিছে আজি, মই মানে কিমান ভাল লাগিছে আপোনাক ক'ব নোৱাৰোঁ। আজি এটা এই পাক মুহূৰ্তত আজি মোক খুব সঁচাকৈ কৈছোঁ, খুব ভাল লাগিছে। এই চকিনা মাৰ্কেটত আহিব পায়, তেওঁলোকে মোক আজি মোৰ গুৰুৱে মোক ফোন কৰিল, তেওঁ ক'লে যে তোৰ মাৰ্কেটলৈ আহ, তোক আজি আমি লগ পাব বিচাৰিছোঁ। খুব ভাল লাগিছে, সঁচাকৈ ধন্যবাদ জনাইছোঁ, আপোনালোককো সকলোকে ধন্যবাদ জনাইছোঁ। হয়, আচলতে তেখেতে মৰমত আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে। হৰিনামেৰে মুখৰিত